গুড মৰ্ণিং। আজি মই এতিয়া মন্দিৰ যাব ওলাইছোঁ। ৰাতিপুৱা 7টা বাজিছে। চব কাম বন কৰি নিজেও ফ্ৰেছ হৈ ল'লোঁ, গা চা ধুই পূৰা ৰেডি হৈ গৈছোঁ। এতিয়া আমি যাওঁ, বাকীবিলাক চাই থাকক। আচলতে বৰষুণৰ কোবত ভইচটো শুনাই নাছিলে, সেইটো কাৰণে মই আকৌ পিছত ভইচটো কৈ দিছোঁ। এয়া আমি ঘৰৰ পৰা ওলালোঁ, গাড়ীত আছোঁ। এয়া আমাৰ গাঁৱৰ নামঘৰ, আমাৰ ওচৰতে হয়। এয়া নামঘৰ দেই। মই গাড়ী চাউণ্ডটো কমাই দিলোঁ। এয়া আমাৰ নামঘৰ, এইখিনিতে আমি ৰখিছোঁ। মানুহ এজনৰ লগত কথা পাতি আছে মানুহজনে। এয়া মন্দিৰ পালোঁ। এতিয়া আমি ইয়াতে চাকি ল'ম। এয়া লৈছোঁ চাকি, তেল। যাওঁ এতিয়া। এয়া আমি পালোহি শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়। আৰু ইয়াত চাওক ভক্তৰ ভিৰ আৰু লগতে আমাৰ ভিৰ। এয়া মা, এয়া ধুন চাওঁ, ধুন এইফালে দিয়াচোন মুখখন, চাওঁ মুখখন দিয়াচোন এইফালে ধুনক। ধুনে আজি ফুৰিবলৈ পাই একদম তাই টোপনিয়ে যোৱা নাই। এজনী ধুন ৰখি দিয়া, এইজনী আমাৰ ধুনক বাপেকে লৈ আছে আৰু আমি গৈ আছোঁ। ৰাস্তাত ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ একদম জানেই নহয় বাচ্চা লৈ থাকিবলগীয়া হৈছে। তো এইফালে আছে তেনেকুৱা, আৰু ইহঁতে ইয়াত গৈ আছে আগত। ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে? আহিব আপোনালোকে যদি অহা নাই কেতিয়াবা। দেখিছে? এতিয়া মই চাকি তাকি জ্বলাই লওঁ দেই। এইফালে মোৰ পিছফালে দেখিছেনে? ইয়াতে চাকি তাকি জ্বলায়, আৰু ইয়াৰে পৰিৱেশটো বহুত বেছি ডাঙৰ হয়, কিন্তু মই ইমান ভালদৰে দেখাব পৰা নাই, আৰু মই ইমান ভালকৈ নাজানো এইটো মন্দিৰৰ বিষয়ে, গতিকে চাই থাকক। বেলেগ দিনা যদি পাৰোঁ মই তেতিয়াহ'লে ভালদৰে কেনেকুৱা কি কথা ভালদৰে সুধি পেলাই জনাম। যদি আপোনালোকে পাৰে আহিব কেতিয়াবা, বহুত ভাল লাগে, মানুহো বহুত বেছি হয়। এয়া আমি মন্দিৰৰ ভিতৰত সোমালোঁ। বাহিৰত চাকি দিবলৈ দিয়ে, ভিতৰত দিবলৈ নিদিয়ে। তাৰপিছত এয়া দেখা হিৰো ভিতৰত ভক্তৰ বহুত ভিৰ হয়। মেইন মন্দিৰটো আচলতে ভিতৰত আছে। বলক দেখিছেনে কিমান বেছি ভিৰ? এই জেগাখিনি দেখিছেনে? ইয়াতে পানী আছে, তাৰপিছত এনেই কোৱা হয় কাছ আছে, সাপ আছে বুলি, নাজানো আৰু এইটো দেখা নাই মই। বহুত বেছি ভাল লাগে, আহিব কেতিয়াবা। মই ল'ম 10 ঘণ্টাটো মিনিমাম দিয়ে বাৰু। এতিয়া আমি গৈ আছোঁ। ইয়াতে কাছ আছে, হাঁহ আছে। হাঁহবিলাক আজি বাৰু কমকৈ আছে। চাওকচোন এটা কিমান ধুনীয়া পৰিৱেশ। এয়া হাঁহ। ইয়াতে আমি এতিয়া পুখুৰীত কাছ আছে, কাছ চাম। ইমান ধুনীয়া এটা পৰিৱেশ নহয়? আহিব কেতিয়াবা আপোনালোক। এতিয়া আমি ইয়াতে কাছ চাম। মজা লাগিছে চাম।
নমো কৈ দিয়া দেহা নমো কৈ দিয়াচোন এবাৰ এই মন্দিৰৰ পৰা আমি এতিয়া ওলালোঁ এতিয়া আমি গাড়ীত আহি আছোঁ এতিয়া ওচৰতে মানে জেঠাইহঁতৰ ঘৰ আছে চ' ভাবিছোঁ জেঠাইহঁতৰ ঘৰত একবাৰ সোমাই যাম ব'লক যাওঁ চাই থাকক এয়া গৈ আছোঁ আমি পাম আৰু ঘৰটো মই ঘৰটো কোনখিনি নাজানো এইবাৰ প্ৰথম আহিছোঁ ঘৰটো পাম আৰু চাই থাকক বাকীবিলাক বহুত ধুনীয়া জেগাখিনি ভাল লাগে মানে আহি কিনে বহুত বেছি ভাল লাগিছে দেখাত ইমান ধুনীয়া চাওকচোন পৰিৱেশটো গছ গছনি নামঘৰ বহুত বেছি ভাল লাগিছে এয়া নামঘৰ ভাল লাগিছে মানে বহুত বেছি এই জেগাখিনিৰ নাম কি কয় নাশংকৰ বুলি কয় পাম আৰু এতিয়া এয়া ঘৰ পাই গ'লোঁ এয়া জেঠাইৰ ঘৰ এয়া আমি নামিছোঁ জেঠাইৰ ঘৰত চাহ অকণমান খাই যাওঁ জেঠাই আৰু জেঠুক লগ হৈ যাওঁ যিহেতুকে বাহঁত নাই আমি মানে চাহ খালোঁ ভাতো খালোঁ চব খালোঁ আৰু এতিয়া জেঠাইহঁতৰ ঘৰত অলপ দেৰি থাকি পেলাই ঘৰলৈ যাম ভিডিঅ' কৰা তেনেকৈ হোৱা নাই কাৰণ ছোৱালীজনী বহুত বেছি আমনি কৰি আছে আৰু এতিয়া মানে শুই আছে আমাৰ চাই ল'ব এইজনী আমাৰ মুনুৱে ডাঙৰ ডাঙৰ চকু মেলি দিছে খং কৰিছে এইটো মুনুৰ পাপা দুষ্ট হয় দুইটা বাপেক জীয়েক দুষ্ট এইজনী আমাৰ মুনু দেই এইটো মুনু দেই আমাৰ আইতাকৰ ঘৰত শুই আছে ঘৰ আহি পালোঁ এতিয়া বহুত বেছি বৰষুণ দিছে তাৰপিছত এনেকৈ ভিডিঅ' কৰা হোৱা নাই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব থেংক ইউ